ভিডিঅ'টোত ক্লিক কৰাৰ বাবে থেংক ইউ সো মাচ গাইজ। আজিৰ এই ভিডিঅ'টোত মই ৱাটাৰ ডিপাৰ্টমেণ্টত খালী হোৱা বিভিন্ন পোষ্টৰ বিষয়ে জনাওঁ। আপুনি যদি ইণ্টাৰেষ্টেড ৱাটাৰ ডিপাৰ্টমেণ্টত যদি আপুনি চাকৰি কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। ইয়াত টোটেল পোষ্ট খালী হৈছে 1140টা পোষ্ট আৰু ইয়াত খালী হোৱা পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট। তাৰপিছত উল্লেখ কৰিছে কেনেকৈ এপ্লাই কৰিব, আপুনি অনলাইনে এপ্লাই কৰিব লাগিব। এই পোষ্টটো যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে অনলাইনে এপ্লাই কৰিব লাগিব। তাৰপিছত উল্লেখ কৰিছে হু কেন এপ্লাই, অল ইণ্ডিয়ান কেণ্ডিডেটে এই পোষ্টত এপ্লাই কৰিব পাৰিব। মেইলসকলেও পাৰিব, ফিমেইলসকলেও পাৰিব। তাৰপিছত উল্লেখ কৰিছে ৱাটাৰ ডিপাৰ্টমেণ্টত যদি আপোনাৰ চাকৰি হয় তেনেহ'লে আপোনাৰ চেলাৰী কিমান থাকিব। আপোনাৰ চেলাৰী থাকিব প্ৰথমে ষ্টাৰ্টিঙত থাকিব 5200ৰ পৰা আৰম্ভ হ'ব আৰু 20200লৈকে থাকিব পাৰ মান্থত। তাৰপিছত উল্লেখ কৰিছে জব লোকেশ্যন আৰু এক্সাম চেণ্টাৰ। আপোনালোকৰ জব অল ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে আৰু এক্সামো অল ইণ্ডিয়াৰ যিকোনো ঠাইত হ'ব পাৰে। তাৰপিছত উল্লেখ কৰিছে এজ লিমিট, এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এজ হ'ব লাগিব 18 ইয়াৰ্ছৰ পৰা 27 ইয়াৰ্ছৰ ভিতৰত। আৰু আপুনি যদি SC ST বা OBC কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ ৰেহাই থাকিব এজ পাৰ গভাৰ্ণমেণ্ট ৰুল। মানে SC ST সকলে 5 বছৰৰ ৰেহাই পাব আৰু OBC সকলে 3 বছৰৰ ৰেহাই পাব। তাৰপিছত উল্লেখ কৰিছে এপ্লিকেশ্যন ফি, এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফি লাগিব জেনেৰেল আৰু OBC সকলৰ বাবে 250 ৰুপিজ আৰু যিসকল SC ST আৰু ফিমেইল সেইসকলৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। তাৰপিছত উল্লেখ কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আপোনাৰ মিনিমাম 10 পাছ হ'ব লাগিব। আপুনি যদি 10 পাছ কৰিছে তেনেহ'লে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। তাৰপিছত উল্লেখ কৰিছে চিলেকশ্যন প্ৰচেছ, আপোনালোকৰ চিলেকশ্যন হ'ব, ৰিটেন এক্সাম হ'ব, ৰিটেন এক্সামৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ চিলেকশ্যন হ'ব। তাৰপিছত উল্লেখ কৰিছে ষ্টাৰ্টিং ডেট অফ ছাবমিশ্যন, মানে আপোনালোকৰ এই পোষ্টত এপ্লাই কৰাৰ আৰম্ভ হৈছে 8 তাৰিখৰ পৰা, 8 জুনৰ পৰা আৰম্ভ হৈ গৈছে অলৰেডি। আৰু এই পোষ্টত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 6 জুলাই। 6 জুলাইলৈকে আপুনি এই পোষ্টত এপ্লাই কৰিব পাৰিব। আজিৰ সৰু ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক সকলো ফ্ৰেণ্ডক। থেংক ইউ ছ' মাছ।